বন্ধুসকল, আমি এখন পৃথিৱীত বসবাস কৰোঁ যি শক্তিৰ পিছত ধৰে। আমি জানো শক্তি মানেই বেংকত থকা কোটি কোটি টকা, নাইবা ছচিয়েল মিডিয়াতে হাজাৰ হাজাৰ ফলোৱাৰ্ছ, নাইবা আনতকৈ জৰুৰী কথা কোৱা ক্ষমতা। আচলতে এইবিলাক প্ৰকৃত শক্তি হয়নে? এয়া কেৱল আনৰ মুখা পিন্ধা ব্যক্তিহে। অহা ভিডিঅ'ত আলোচনা কৰিম প্ৰকৃত শক্তিশালী হোৱাৰ অৰ্থ কি। আপুনি ভাবিছে এয়া হয়তো নহবও পাৰে। প্ৰাচীন গ্ৰীকসকলৰ এটা কথা ভাবক, তেওঁলোকে কৈছিল নিজক জয় কৰাই হল সকলো বিজয়ৰ ভিতৰত শ্ৰেষ্ঠ জয়। প্ৰকৃত শক্তি নিজৰ ভিতৰৰ পৰা সৃষ্টি হয়। যদি আপুনি নিজৰ জীৱে নিজৰ কামৰ বাসনা, নাইবা ক্ষোভ, নাইবা নিজৰ সময় নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেনেহলে আপুনি কেৱল আপোনাৰ আবেগৰহে গোলাম। এজন শক্তিশালী মানুহে কেতিয়া প্ৰতিটো অপমানত প্ৰতিক্ৰিয়া নিদিয়ে। তেওঁ নিজৰ সঁহাৰি নিজে নিৰ্বাচন কৰে। যেতিয়া আপোনাৰ প্ৰতিক্ৰিয়া আপুনি নিজে নিৰ্বাচন কৰিব পাৰিব, তেতিয়া আপুনি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব। এয়া হল প্ৰথম আত্মনিয়ন্ত্ৰণ। বন্ধুসকল, আপোনালোকে জানেই সস্তীয়া পাতৰ শব্দ বেছি। আপুনি মন কৰিছেনে? যাৰ প্ৰমাণ কৰিবলগীয়া একো নাই, তেওঁ একো প্ৰমাণ কৰিব নোৱাৰে। প্ৰকৃত শক্তি মনতাত পোৱা যায়। ই হল কোৱাতকৈ শুনাৰ ক্ষমতা বেছিহে। মনতাৰ লগতে আহে সত্যতা। এজন দুৰ্বলতা মানুহে নিজৰ অহংকাৰ ডাকিবলৈ হাজাৰ হাজাৰ মিছা কথা কব। এজন শক্তিশালী মানুহে কষ্ট পালেও সত্য কথা কয়। সত্যবাদী হোৱাৰ মাজত এক বিশাল আৰু অপৰিসীম শক্তি থাকে। যেতিয়া আপোনাৰ কথা আৰু কাম দুটাই মিলি যায়, তেতিয়াই পৃথিৱীয়ে আপোনাক সন্মান কৰিবলৈ বাধ্য হৈ পৰে। শক্তিৰ শেষৰটো স্তৰটো আপোনাক কিমান মানুহে সেৱা কৰে তাৰ ওপৰত নহয়, বৰঞ্চ আপুনি কিমান মানুহক সেৱা কৰে তাৰ ওপৰতহে নিৰ্ভৰ কৰে। ভুৱা শক্তিয়ে আনক শোষণ কৰে আৰু প্ৰকৃত শক্তিয়ে আনক সুৰক্ষা দিয়ে। ইতিহাসৰ আটাইতকৈ শক্তিশালী লোকসকলৰ কথা পাব, যেনে নেলছন মেণ্ডেলা, মহাত্মা গান্ধী, লুথাৰ কিং। তেওঁলোকৰ শক্তি কোনো সেনাৰ পৰা অহা নাছিল। এয়া আছিল তেওঁলোকৰ চৰিত্ৰ আৰু আনৰ বোজা বহন কৰাৰ ক্ষমতা। প্ৰকৃত শক্তি হল আপোনাৰ কাষত থকা মানুহখিনিয়ে আপোনাক শক্তিশালী অনুভৱ কৰোৱা ক্ষমতা। শক্তি বাহিৰৰ পৰা অহা বস্তু নহয়, ই ভিতৰৰ পৰা গঢ়ি তোলা সেই বস্তু। ই হল আপোনাৰ অনুশাসন, আপোনাৰ সত্যতা আৰু আপোনাৰ দয়া। গতিকে নিজে সোধক, আপুনি শক্তিশালী হাতৰ পিছে ধৰিছে নেকি, নে আচল শক্তিক গঢ় দিছে? যদি এই বাৰ্তাটোৱে আপোনাৰ মন স্পৰ্শ কৰিছে, তেন্তে লাইক কৰক আৰু প্ৰকৃত শক্তি পাবলৈ আপুনি কি অভ্যাস গঢ় দিছে কমেণ্টত জনাওক আৰু আপুনি শক্তিশালী হৈ থাকক।